Hi friends, আজি আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিও লৈ আহিলো। DME Assam Recruitment 220 apply online for 188 grade 4 post @dme.assam.gov.in link activated হৈ আছে। আপোনালোকক মই এডভাৰটাইজমেন্টটো পঢ়ি দি আছো। Directorate of Medical Education DME Assam last date হল 30 May 2020. Director of Medical Education DME Assam has released an employment notification for the of 188 ward boy, ward girls, grade 4 attendant, laboratory attendant and other posts under the establishment of the principal chief superintendent Lakhimpur Medical College and Hospital, North Lakhimpur. Saq friends সকল অসম চৰকাৰৰ চাকৰি স্বাস্থ্য বিভাগত পদ খালি 188 টা গ্ৰেড 5 পদ অৰ্হতা বিচাৰিছে only 8 পাস বিচাৰিছে বহুতো পোষ্ট আছে সক আপোনালোকৰ পৰা মই জনাই দি আছো ভিডিওটো হেকলৈকে স্কিপ নকৰাকৈ চাই থাকিব वार्ड बॉय वार्ड गर्ल्सर বাবে আছে পোষ্ট 71 71 টা পোষ্ট আছে গ্ৰেড 4 ৰ বাবে আছে 4 টা এটেন্ডেন্টৰ বাবে আছে 10 টা ল্যাবৰেটৰী এটেন্ডেন্টৰ বাবে আছে 30 টা আৰু পিয়নৰ বাবে আছে 6 টা ড্ৰাফটাৰীৰ বাবে আছে 4 টা ষ্ট্ৰাকচাৰৰ বাবে পিয়াৰৰ বাবে আছে 8 টা সুইপাৰৰ বাবে আছে 15 টা ৰিসেপশন হেলথ এটেন্ডেন্টৰ বাবে আছে 4 টা কুকৰ বাবে আছে 4 টা एनिमल एटेंडेंटर বাবে আছে দুটা টুবি ওয়াশরুম ওমেনৰ বাবে আছে 12টা পেকাৰৰ বাবে আছে 12টা ওয়ার্কশপ ওয়ার্কাৰৰ বাবে আছে 6টা এডুকেশন এন্ড কোয়ালিফিকেশন বিচাৰিছে মাত্ৰ only 8 পাস পে হ'ব 12000 ৰ পৰা 52000 টকা পাৰ মান্থ আৰু মাহেকত গ্ৰেড পে হ'ব 3900 টকা আৰু এজ বিচাৰিছে 18 বছৰৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব অৰ্থাৎ 1/1/2020 এই তাৰিখৰ ভিতৰত হ'ব লাগিব এই জব কেটাত আপোনালোকে যদি এপ্লাই কৰিব খোজা তেনেহলে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে হাউ টু এপ্লাই তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেট মে এপ্লাই অনলাইন এট ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME official website www.dmeassam.gov.in from 15 May 2020 apply koriba paribo important dates মই জনাই দি আছো আপোনালোকক online application starts from 15 May 2020 আৰম্ভ হৈছে আৰু online application online apply to বন্ধ হ'ব 30 May লৈকে থাকিব এডভাৰটাইজমেন্ট ডিটেইলছ আপোনালোকে চাব পাৰে হাউ টু এপ্লাই কেনেকৈ কৰিব সকলো বিলাক লিংক ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে তাত যে আপোনালোকে চাব পাৰে যদি মোৰ এই ভিডিওটোৰ পৰা কিবা এটা শিকিব পাৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু বেল আইকনটো দবাই দিব যাতে আমাৰ এনেকুৱা ধৰণৰ নতুন ভিডিও পাবলৈ আপুনি মিছ নকৰে থ্যাংক ইউ জয় আইকম